দেউতা, মই বিয়া পাতিম। মোৰ কাৰণে 18 বছৰৰ ছোৱালী এজনী চাবা। আৰু যদি 18 বছৰীয়া ছোৱালী নাপাওঁ তেতিয়া কি হ'ব? তেন্তে 9 বছৰীয়া দুজনী হ'লে হ'ব। জান, তুমি মোক পাহৰিব পাৰিবানে? হয়, পাৰিম। তুমি মোৰ বাহিৰেও বেলেগ ল'ৰাক বিয়া পাতিব পাৰিবা নেকি? হয়, পাৰিম। তোমাক নাপালেতো মই মৰি যাম। মোৰ কষ্ট তোমাৰ সহ্য হ'ব নেকি? হ'বতো। কিন্তু কিয়? কাৰণ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে, নোৱাৰো বুলি কথাটো কেতিয়াও নকবা। জান, ছোৱালীবিলাকে নিজৰ বিয়াৰ সময়ত ইমান কান্দাকাটি কৰে কিয়? জান, মই এবাৰ তোমাৰ মনৰ পথাৰখনত মুক্ত মনে ঘূৰি ফুৰিব বিচাৰো। নহ'ব। কিয় নহ'ব? তেতিয়া মোৰ মনৰ পথাৰত কোন আছে তুমি সকলো দেখি পেলাবা নহয়। সঞ্জনী, কোৱাচোন তুমি মোক কিমান ভাল পোৱা? বহুত ভাল পাওঁ। উদাহৰণ দিয়াচোন এটা। মোবাইলে যেনেকৈ চিমটোক ভাল পাই তাৰ বুকুৰ মাজত সোমাই থৈছে, ময়ো ঠিক তেনেকৈ ভাল পাওঁ। তোমাক মই বুকুৰ মাজত সোমাই থৈ দিছো। সঞ্জনী, তোমাৰ মোবাইলটো ডুৱেল চিমৰ নহয়তো? হেল্ল' বন্ধুসকল, আপোনালোকে যদি আমাৰ